Hey guys, welcome back to our channel Chef Mamta Kitchen. পুনৰবাৰ স্বাগতম জনাইছো আপোনালোকক মোৰ চেনেলটোলে। আজি আমি আপোনালোকক এটা সিম্পল ৰেচিপি বনোৱা দেখুৱাম। সেইটো হ'ল টেঙা মাছৰ কাৰী। যদিহে ভিডিঅ'টো চাই ভাল পায় লাইক, শ্বেয়াৰ আৰু সাবস্ক্ৰাইব কৰি দিব আৰু কমেন্ট বক্সত জনাব যে ভিডিঅ'টো কেনেকুৱা হৈছে। So guys, বলক ভিডিঅ'টো ষ্টাৰ্ট কৰো আৰু চাওঁচোন কি ইনগ্ৰেডিয়েন্টছ লাগিব আমাক এই ৰেচিপিটো বনাবলৈ। প্ৰথমতে ইয়াৰ বাবে লাগিব আমাক আজৱাইন, কেঁচা জলকীয়া, কলৰ খাৰ, আদা নহৰু পেষ্ট আৰু টেঙা পাত মানে মেষ্টা টেঙা সৰু সৰুকৈ কাটি লোৱা আৰু লগতে আমাৰ ভকুৱা মাছ। কেৰাহীটো অলপ দেৰিৰ বাবে গৰম হ'বলৈ দিছিলোঁ। কেৰাহীটো গৰম হোৱাৰ পাছত তাতে অলপ তেল দিছিলোঁ। তেলটো গৰম হোৱাৰ পাছত কেইটামান আজৱাইন দি দিছিলোঁ আৰু এতিয়া আমি দিছোঁ কেঁচা জলকীয়া। কেঁচা জলকীয়াটো দিয়াৰ পাছত আমি অলপ দেৰিৰ বাবে ফ্ৰাই কৰিম। অলপ দেৰিৰ বাবে জ্বলাটো ফ্ৰাই হোৱাৰ পাছত এতিয়া আমি দি দিছোঁ আদা নহৰু পেষ্ট। মছলাটো অলপ দেৰি ফ্ৰাই হোৱাৰ পাছত আমি এতিয়া দি দিছোঁ টেঙা পাত মানে মেষ্টা টেঙা পাত আৰু মেষ্টা টেঙা পাতটো দিয়াৰ পাছত অলপ দেৰিৰ বাবে ফ্ৰাই কৰিব লাগিব। আজি আমি আপোনালোকক এটা সিম্পল ৰেচিপি দেখাইছোঁ, কম সময়তে তৈয়াৰী হোৱা ৰেচিপি। একদম আমি কম সামগ্ৰী ইউজ কৰিছোঁ আৰু আপোনালোকো ঘৰত ট্ৰাই কৰিব আৰু আমাক জনাব যে ৰেচিপিটো কেনেকুৱা হৈছে। এইয়া গাইজ দেখিছে মেষ্টা টেঙাটো ইমান ধুনীয়াকৈ সিজি গৈছে। 2 মিনিট মানৰ পাছত যেতিয়া কভাৰটো গুচাই চালোঁ, এইয়া চাওক ইমান ধুনীয়াকৈ মেষ্টাটো সিজি গৈছে। কিন্তু এটা কথা মনত ৰাখিব যে মেষ্টা টেঙাটো তলিত লাগিবলৈ নিদিব। এতিয়া আমি ইয়াতে অলপ দি দিছোঁ পানী দিছোঁ কিয়নো মেষ্টাটো আৰু অলপ দেৰি সিজিব দিম। মেষ্টা টেঙাটোত আমি অলপ পানী দিছিলোঁ আৰু অলপ দেৰি উতল আহিবলৈ দিছিলোঁ। আমি ইয়াতে কেইটামান কেঁচা নহৰু দি দিছোঁ। আমি ইয়াতে ভকুৱা মাছ ব্যৱহাৰ কৰিছোঁ। আপোনালোকে যদি বিচাৰে বেলেগ মাছো ব্যৱহাৰ কৰিব পাৰে। মাছটো দিয়াৰ পাছত আমি ইয়াতে অলপ উতল আহিবলৈ দিম, তাৰ বাবে আমি কভাৰ কৰি দিম। প্ৰায় 15 মিনিট মানৰ পাছত আমি কভাৰটো উঠাই চাম। এইয়া চাওক ইমান ধুনীয়াকৈ উতল আহিছে, আমাৰ মাছ সিজি গৈছে ভাল ধৰণে। এতিয়া আমি সাৰ্ভ কৰিম। ৰেডি হৈ গ'ল আমাৰ টেঙা মাছৰ কাৰী। যদিহে ভিডিঅ'টো চাই ভাল পাইছে লাইক, শ্বেয়াৰ আৰু সাবস্ক্ৰাইব কৰি দিব আৰু কমেন্ট বক্সত জনাব যে ভিডিঅ'টো কেনেকুৱা হৈছে। শেষলৈ চোৱাৰ বাবে ধন্যবাদ। আজি ককাৰ বছৰিকা আছিল। তেওঁলোক য'তে আছে সুখত থাকক, শান্তিত থাকক সেই কামনা কৰিলোঁ।